আছিলো অহাৰ আগতে সি এটা ধুনীয়া কথা এটা ক'লে যে জোনাইখন ডিষ্ট্ৰিক্ট হ'ব লাগে জোনাই কাৰণে এটা হাত চাপৰি লাগে চ' ইমান এটা ডাঙৰ এৰিয়া ইমান এটা ডাঙৰ হেৰি চ' মই মোৰ ফালৰ পৰা আহ্বান কৰিছোঁ চৰকাৰক যাতে জোনাইখন ডিষ্ট্ৰিক্ট কৰি দিয়ে মই ক'লে হৈ যায় আৰু পবা মোৰ চাব মন আছে এইবাৰ বাৰু সময় নাই মই কালি গুচি যাব লাগিব আকৌ অকণমান গৰমটো কমিলে আহিম পবাখন চাম আৰু মই এনেও গছ গছনি ভাল পাওঁ জন্তু জানোৱাৰ ভাল পাওঁ লাগি থাকি ভাল পাওঁ চ' পবাৰ কাৰণেও কিবা কৰিব পাৰিলে মই কৰিম সদায় সেইটো মোৰ ফালৰ পৰা প্ৰতিশ্ৰুতি দিছোঁ চ' পবাক ডাঙৰ কৰিব লাগিব চ' আপোনালোকৰ সহযোগিতা লাগে মৰম লাগে আশীৰ্বাদ লাগে মোৰ বমটো বন্ধ ধৰি আছে মই শুলোঁ বাৰু 3 ঘণ্টামান বাট 5 দিনমান নতুন চিনেমাখনৰ কাম কৰি আছোঁ চিনেমাখনৰ নাম চিকাৰ চ' একো নাই সকলোকে ধন্যবাদ জনাইছোঁ জোনাই 3বাৰমান আহিলোঁ মই আৰু বহুত পিছত আকৌ আহিছোঁ এইবাৰ সকলোকে লগ পাই ভাল লাগিছে আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মই প্ৰায় 15-16 বছৰ আগৰ পৰা জড়িত তেওঁলোকৰ লগত বিভিন্ন কামত গৈছোঁ বিভিন্ন জেগাত কেইবাখনো অধিৱেশনত মই গান গাইছোঁ অকল গান গোৱাই নহয় আমি কাম কৰিছোঁ একেলগে চ' সকলোকে ধন্যবাদ সকলো কৰ্মকৰ্তা জাতীয়তাবাদীৰ চিত্ত মোৰ ভাইটি এজন আছে ইয়াৰে ল'ৰা চিত্ত আছে আজিৰ লগত চিত্তক আগত বহি আছে চিত্তক ধন্যবাদ জনাইছোঁ থেংক ইউ ভেৰি মাছ আমি অনুষ্ঠান আৰম্ভ কৰিছোঁ বহুত বহুত মৰম জনাইছোঁ থেংকছ অলপ দিন আগত ৰিলিজ হোৱা এটা গান আৰু গানটো বৰ ধুনীয়াকৈ এটা ভিডিঅ' কৰিছিলোঁ আমি তেজপুৰত বিশেষকৈ তেজপুৰত বেছি শ্বুটিং কৰিছোঁ গুৱাহাটীত কৰিছোঁ চিলাৰে এইটো 4 নম্বৰ গান আছিলে চিলা এলবামৰ মনৰ গইনা থেংক ইউ বহুত আগতে কৰা গান লিখা গান মাজুলীক লৈ মাজুলীৰ মৰম মাজুলীৰ মানুহ মাজুলীৰ মাজুলী এইবাৰ আমি যোৱা 2 বছৰে কৰোণাৰ কাৰণে আমি আপোনালোকে জানে মই এটা ফেষ্টিভেল পাতোঁ কলাগুৰু ফেষ্টিভেল বিভিন্ন জেগাত পাতি আহিছোঁ যোৱা 4 বছৰ 4 নহয় বেছি হ'ল বাট লাষ্ট 2 বছৰ আমি কৰোণাৰ কাৰণে পাতিব পৰা নাই এইবাৰ মাজুলীত কৰিম কলাগুৰু জানুৱাৰী মাহৰ লাষ্টত আপোনালোক সকলো আহিব ফুৰিব আহিব মোক লগ পাব চিত্তও যাব আৰু চিত্তই কৈছে যে মাজুলীত এনাউন্স কৰিবৰ কাৰণে কৈছে যে নেক্সট জুনাইত পাতিবলৈ চ' দ্যাট উইল বি 2023 2024 জুনাইত আমি পাতিম কলাগুৰু ফেষ্টিভেল দ্যাটছ মাই প্ৰমিছ থেংক ইউ